ঘৰটো কেনেকুৱা আপোনালোকে চাই লওক এইটোৱে হ'ল মোৰ হেল্ল' নমস্কাৰ বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাজুলী বিকাশ ব্লগ বন্ধুসকল আজি এই ভিডিঅ'টো হৈছে মাজুলীৰ চাংঘৰৰ ওপৰত মাজুলীৰ চাংঘৰ কেনেকুৱা মানে মাজুলীৰ চাংঘৰবিলাক দেখাত কেনেকুৱা হয় আৰু মাজুলীৰ চাংঘৰ কেনেকুৱা আপোনালোকে চাংঘৰ চাগে দেখিছে মিচিঙৰো চাংঘৰ আছে কিন্তু আমাৰ মানে মাজুলী মিচিং সম্প্ৰদায়সকলৰ নহয় অসমীয়া সম্প্ৰদায়ৰ যোনখিনি লোক তেওঁলোকৰ চাংঘৰবিলাক কেনেকুৱা বলক আজি এইটো তাৰ ওপৰত হৈছে আজি এইটো ভিডিঅ' বলক ঘৰবিলাক কেনেকুৱা আমি ঘৰটো চাবলৈ আমি যাম আমাৰ বলেৰো পিকআপ মোৰ বলেৰো পিকআপখন চাগে যোনে যোনে মোৰ আগৰ ভিডিঅ' মানে দুটামান ভিডিঅ' চাইছে সেই অলপ দিনৰ আগত এসপ্তাহ দুসপ্তাহ আগত যোনকেইটা নেকি ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'কেইটা চাইছিলে সেই ভিডিঅ'কেইটা দিয়া আছিলে মোৰ বলেৰো পিকআপখন দেখাইছিলোঁ আৰু কেনেকুৱা কি কথা আৰু আজিও সেই বলেৰো পিকআপ লৈ মোৰ ঘৰলৈকে মানে মোৰ নিজৰ ঘৰলৈকে লৈ যাম আৰু ঘৰত গৈ দেখামগৈ আমাৰ গল্ডেন হাউচ ব'লক আজি গল্ডেন হাউচ চাবলৈ যাওঁ ব'লক চলো চলতে হে হাম লোক বলেৰো পিকআপখন লৈ এতিয়া আমি যাম গ'লোৱে আগত এতিয়া বলেৰো पिकअपখন লোৱাহে কথা তো हम लोग बोलेरो पिकअप यहाँ पर उठ लेते हैं उठ लेते हैं और घुरा देते हैं पास में दिख रहा है मानो ओ माँ का मानो घूर के देख रहा है क्या है यहाँ पर हम लोग ये बोलेरो पिकअप घुरा देते हैं घुरा दे के हाँ ऊपर जाएगा ऊपर ये ऊपर जाएगा हम बोलेरो पिकअप चलो चलते हैं चलो ये बिसा देख रहा है बिसाके ৰৈ যাব লগা হ'ল ষ্টেণ্ডাল পৰি আছিলে একো নাই ৰাতি হোৱা নাই মানে ৰ'দৰ কাৰণে অলপ প্ৰব্লেম হৈছে আমাৰ বলেৰো একদম তলৰ পৰা নামি আহিব আহি পেলাই আমি তাত যাম মানে আমাৰ মেইন পইণ্টিং জেগাত যাম জেগাত গৈ আপোনালোকক সবিশেষ কৈ আছোঁ আৰু কি কেনেকুৱা দেখাম আৰু চাই থাকক এণ্টাকচাৰ ৰেহি আহিলোঁ এইটো প্ৰায় আমি যোনখন জেগালৈ আহিছিলোঁ সেই জেগাটো মানুহখিনিয়ে নাই এইডোখৰত যোনে কি ঘৰ আছিলে সেইবিলাক ঘৰৰ তলত মানে আলু খেতি কিবা কিবি কৰিব লগা হ'ল এতিয়া আহিলোঁ মানে সেই পইণ্টটো মানে পাইছোঁ কিন্তু মানে পইণ্টটো অলপ আপোনালোকক এণ্টাৰটেইনমেণ্টৰ জৰিয়তে দেখাব লাগিব মানে সেইকাৰণে মানে ভাবিলোঁ এতিয়া অলপ ঘূৰোঁ চাওঁচোন देख रहा है ये क्या चीज़ है ये पानी में ब्रह्मपुत्र नदी में ये बैठने वाला मानुह बहे जोनखन केनेকৈ फटफटी ने की বুলি কয় এখন নাজানো তেনেকুৱা এখন পৰি আছে লুটি খাই আপোনালোকক এতিয়া ক'বলৈ লৈছোঁ চাংঘৰ কেনেকুৱা চাংঘৰ মানে এইটো ঘৰ এতিয়া বনাই আছে বৰ্তমান হ'বগৈ আৰু কাম কমপ্লিট হৈয়ে হ'ল বুলি ধৰক মানুহ অহা নাই দৰ্জাকেইখন লগোৱা নাই খটখটিটো লগোৱা নাই অনলি সেইকেইটা কাম কৰাৰ পাছত আপোনালোকে বিন্দাছ জানিব এই ঘৰটো কেনেকুৱা হয় আৰু আপোনালোকক এই বিন্দাছ তলটো দেখাম ওপৰলৈ যাব নোৱাৰোঁ ওপৰলৈ গ'লে হয় মানে কি হয় ওপৰলৈ এতিয়া খটখটি লাগিব মানে উঠি যাব লাগিব এতিয়া ওপৰলৈতো প্লেন লাগিব দিয়ক উঠিবলৈ সেইকাৰণে উঠিব নোৱাৰোঁ আমি তাত ধুনীয়াকৈ বস্তুটো গৈ পেলাই বনামগৈ আপোনালোক দেখাম এইবিলাক সৰু ল'ৰা ছোৱালী বাচ্চা ল'ৰা ছোৱালী অলপ আহি আছে মোক চাবলৈকে আহি আছে মই কি কৰিবলৈ আহিছোঁ মানে সেই দেখাই আছোঁ সিহঁতৰখিনিকো দেখাম ৰ'ব সেইখিনি দেখিছে পোৱালিখিনি আহি আছে কিন্তু আপোনালোকক ঘৰটো আগত দেখাই লওঁ নে কি কয় ঘৰটো আপোনালোকক দেখাম ঘৰটো কেনেকুৱা হয় তাৰপিছত আপোনালোকক বিন্দাছ কৈ আছে দিছে মানুহে গোটেই ভিৰ হৈ গৈছে তো চলতে হে हम लोग এতিয়া আপোনালোকৰ ঘৰটো মানে তলটো ওপৰটো দেখিলে ওপৰটো চাগে চববিলাক ঘৰৰ নিচিনাই কিন্তু মানে তলটো আপোনালোকে দেখা নাই ন তলটো আপোনালোকে বিন্দাছ চাই লওক তলটো কেনেকুৱা হয় তলটো কি দিয়ে তলটোত আপোনাৰ আমি যেনেকৈ এতিয়া আমাৰ এইবিলাক ডাঙৰ ঘৰ কাঠ থাকে নাই যে কাঠবিলাক আমি ফালি পেলাই যোনকৈ তক্তা কৰোঁ আমি যোনবিলাক নেকি এতিয়া ধৰি লওক আপোনাৰ কেনেকৈ বুজাম এতিয়া মই আপোনাক এখন স্ক্ৰীণত দি দিছোঁ এই স্ক্ৰীণত যোনটো নেকি বস্তু দেখিছে চাগে স্ক্ৰীণত এখন দি দিম এডিট কৰাৰ সময়ত তেতিয়া আপোনালোকে গম পাই যিহেতু কি বস্তু হয় তাৰপাছত আহক এতিয়া আমি বিন্দাছ তলত যাওঁ তলটো কেনেকুৱা হয় আপোনাক দেখাই আছোঁ তো ভাইটিহঁতে ওপৰ আৰু পোৱালিহঁতে আহি আছে তলটো চাই লাগে ওপৰ এইটো তলটো দিছে নাই কেনেকুৱা এইটো তল ইয়াত পানী হৈ গ'লেও ইয়াত কাম কৰি থাকিব পাৰিছোঁ মই ওপৰত জুপি আছোঁ মাথাটো ওপৰত লগা নাই মানে এনেকুৱা জেগা হয় আৰু ইমান আহি আছে কেলে গোটেইগাল পোৱালি আহি আছে গোটেইগাল পোৱালি আহি আছে চবেই আহিছে এই আচলি তেওঁলোকে এতিয়া যিহেতু আহিছে এইটো সঁচা একদম ফ্ৰেছ একদম স্মাইল হয় আৰু এইটো দেখিছে গোটেই ঘৰ চাইডত পাঁচ চাইডৰ পৰাও মানে একেটাই মানে বস্তুটো একেটাই হয় আঁতৰৰ পৰাও দেখিবলৈ একেটাই হয় আৰু এইটো এনেকুৱাই বস্তু হয় সেইকাৰণে মই
तल देखो सब गोल्डन हाउस ये है गोल्डन हाउस এইটো বা এইটো কি আছিলে ওপৰত এতিয়া আপোনালোকে ভাবিছে এইটো কি দিছে এইটো তলবিলাক আপোনালোকক দেখাইছোঁ এইবিলাক পকা সূতা নে কি সূতা আপোনালোকৰ কাঠৰে সূতা দিয়ে নে কি সূতা দিয়ে দেখাইছোঁ এইটো হ'ল পকা সূতা মই যদি মাথাটো মাৰি দিওঁ ফাটি যাব কিন্তু ওপৰত দেখিছে এইটো বিম মানে বিম যোনখনলৈ বুজি পাইছে চাগে বিম বুলি ক'লে কিছুমান ছোৱালীখিনিয়ে চাই আছে চাগে তেওঁলোকে বুজি নাপাব কিছুমানেতো বুজি পাইছে এইটো বিম বুলি কয় আৰু প্ৰায়বিলাক তেনেকুৱাই মানে এইটো আপোনাৰ ফটোবিলাক তক্তা চক্তা দি কৰি দিওঁ আৰু ওপৰ আপোনালোকে বেগকেইখনৰ কথা কোৱা কথা আছিল ন বেগকেইখন কেনেকুৱা টাইপ বেগকেইখন হ'ল মানে বাঁহবিলাক মানে টুকুৰা টুকুৰিকৈ জোখত কাটি মানে বস্তুটো সেইটো ষ্টাইলত মানে বনাই লয় আৰু তেনেকুৱা ষ্টাইলত বনাই পেলাই আপোনালোকে এইটো বস্তু তেনেকৈ হেৰি কৰে আৰু তেনেকুৱাই নিচিনা বাকী আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে বাকী তোমালোকৰ ভিতৰত এওঁলোকৰ এটা নাম এটা জানি যাওঁ ন বাকী তোমালোকৰ নাম কোনটোৱে ক'ব পাৰিবা তুমি ক'বা এইটোৱে পাৰ্টনাৰ হ'ব লাগিব এই সিহঁত গাছ চাম ইমান গাছ ডাঙৰ ডাঙৰ ল'ৰাই কিন্তু ক'ব পৰা নাই আমাৰ পোৱালি হৈছে পোৱালি তোমাৰ নামটো কি মনোজ বৰা বহুত ভাই আমাৰ মনোজ ভাই চাগে চিনি পাইছে চাগে আমাৰ ডাঙৰ ইউটিউবাৰ বুলিয়ে কৈছোঁ ডাঙৰ ইউটিউবাৰ বাকী তুমি পঢ়ি আছা নেকি পঢ়ি আছা কিয় পঢ়ি আছা ক্লাছ 2 আমাৰ ভাইটি ক্লাছ 2 এই কনফিউজ হৈ গৈছে ন কনফিউজ হৈ গৈছে আকৌ ভাইটি লগ পাম বাকী সকলোকে কৈছোঁ মোৰ এটা ইউটিউব চেনেল আছে মাজুলী বিকাশ ব্লগ বুলি নহ'লে আমাৰ গাঁওখনৰ নাম শালমাৰ জানাই হওঁ শালমাৰ বুলি চাৰ্চ কৰিবা ইউটিউবত মোৰ চেনেলটো আহি যাব এতিয়া মোৰ ভিডিঅ' চাবা বাকী আজিলৈ বাই বাই তোমালোককো বাই বাই দিছোঁ আমিও এতিয়া আমাৰ ঘৰলৈ গৈ থাকোঁ বাকী মোৰ পাৰ্টনাৰটো আছে পাৰ্টনাৰক লৈ পেলাই